ইৰাণক কেনেকৈ বচালে চীনে? আমেৰিকাৰ নিষেধাজ্ঞা কিয় বিফল হ'ল? বিশ্বশক্তিৰ নতুন খেল। ভাবকচোন, পৃথিৱীৰ আটাইতকৈ শক্তিশালী দেশ আমেৰিকাই যদি কোনো দেশক সম্পূৰ্ণ বন্ধ কৰি দিব বিচাৰে তেন্তে কি হ'ব? বেংক বন্ধ, তেল বিক্ৰী বন্ধ, জাহাজ বন্ধ, টকাৰ লেনদেন বন্ধ। বহু বছৰৰ পৰা আমেৰিকাই এইদৰে বহু দেশৰ ওপৰত চাপ সৃষ্টি কৰি আহিছে। কিন্তু এইবাৰ এক ডাঙৰ সমস্যা হ'ল আমেৰিকাই ইৰাণক বন্ধ কৰিব বিচাৰিছে, কিন্তু চীনে নিঃশব্দে আহি সম্পূৰ্ণ খেলখন সলাই পেলালে। আজিৰ ভিডিঅ'টোত আমি বুজিম কেনেকৈ চীনে ইৰাণৰ তেল অৰ্থনীতি বচালে, কিয় আমেৰিকাৰ নিষেধাজ্ঞা আগৰ দৰে কাম নকৰে আৰু কেনেকৈ পৃথিৱী মানে আন দেশবোৰে লাহে লাহে আমেৰিকাৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ ওলাই গৈ আছে। ভিডিঅ'টো শেষলৈ চাওক। কাৰণ এইটো কেৱল ইৰাণ বা চীনৰ কথা নহয়, এইটো সমগ্ৰ বিশ্ব শক্তিৰ পৰিৱৰ্তনৰ কাহিনী। আমেৰিকাৰ প্লেন কি আছিল? যেতিয়া হোৱাইট হাউচে ঘোষণা কৰিলে যে ইৰাণৰ তেল ৰপ্তানি সম্পূৰ্ণ বন্ধ কৰা হ'ব, তেতিয়া ৱাশ্বিংটনৰ নেতাসকলে ভাবিছিল এইবাৰ ইৰাণ শেষ। কাৰণ ইৰাণৰ অৰ্থনীতিৰ এটা ডাঙৰ অংশ তেল বিক্ৰীৰ ওপৰত নিৰ্ভৰশীল। যদি তেল বিক্ৰী বন্ধ হয় তেতিয়া দেশলৈ ডলাৰ নাহিব, ডলাৰ নাহিলে টকাৰ মূল্য কমিব, মুদ্ৰাস্ফীতি বাঢ়িব, দাম আকাশলংঘী হ'ব আৰু সাধাৰণ মানুহৰ জীৱন কঠিন হৈ পৰিব। আমেৰিকাৰ প্লেন একেবাৰে সহজ আছিল। ইৰাণক অৰ্থনৈতিকভাৱে হাহাকাৰ কৰাই দিয়া, মানুহক চৰকাৰৰ বিপক্ষে ক্ষুব্ধ কৰা আৰু শেষত চৰকাৰ সলনি কৰোৱা। এই কৌশল নতুন নহয়। আমেৰিকাই আগতেও বহু দেশৰ ওপৰত এই ধৰণৰ নিষেধাজ্ঞা ব্যৱহাৰ কৰিছে। কিন্তু এইবাৰ চীনে গোপনে এনে এটা ব্যৱস্থা সাজি থৈছিল যিয়ে আমেৰিকাক আচৰিত কৰি পেলালে। আমেৰিকাৰ যুদ্ধ জাহাজ পাৰস্য উপসাগৰত উপস্থিত হৈছিল। বিশ্বৰ মিডিয়াই ডাঙৰ ডাঙৰ খবৰ দেখুৱাই আছিল যে সকলোৱে ভাবিছিল যে ইৰাণৰ তেল ৰপ্তানি শূন্য হ'ব। কিন্তু কেইদিনমান পিছত তথ্য আহিল যে সকলোৱে আচৰিত হ'ল। ইৰাণৰ তেল ৰপ্তানি কমা নাছিল, বৰং পুনৰ স্বাভাৱিক হৈ উঠিছিল আৰু কিছুমান ক্ষেত্ৰত বাঢ়িও আছিল। এতিয়া প্ৰশ্ন উঠিল, এইটো কেনেকৈ সম্ভৱ? উত্তৰটো আছিল চীন। চীনে গোপনে ইৰাণৰ তেল কিনি আছিল, কিন্তু সেই ব্যৱস্থা আগৰ দৰে নাছিল। এইবোৰ সকলো গোপনে নতুন ছিষ্টেমেৰে চলি আছিল। ছুইফ্ট কি আৰু ইমান শক্তিশালী কিয়? এতিয়া এটা সহজ উদাহৰণ লওক। ধৰা হ'ল আপুনি এজন বন্ধুক টকা পঠাব বিচাৰে, আপুনি বেংকত ব্যৱহাৰ কৰিব লাগিব। বিশ্বৰ ডাঙৰ দেশসমূহে এনেদৰে বেংকৰ জৰিয়তে টকাৰ লেনদেন কৰে। এই সম্পূৰ্ণ বিশ্বব্যাপী বেংক নেটৱৰ্কটোৰ নাম হ'ল ছুইফ্ট। ছুইফ্ট মানে বিশ্বৰ বেংকসমূহ ইজনে সিজনৰ লগত যোগাযোগ কৰাৰ এক ব্যৱস্থা। যদি কোনো দেশক ছুইফ্টৰ পৰা বাহিৰ কৰি দিয়া হয়, তেন্তে সেই দেশৰ বাবে বিশ্বৰ সৈতে ব্যৱসায় কৰাটো অত্যন্ত কঠিন হৈ পৰে। আমেৰিকাই বহু বছৰ ধৰি এই শক্তিটো ব্যৱহাৰ কৰি আহিছে। কাৰণ অধিকাংশ বিশ্ব বাণিজ্য ডলাৰত হয়, অৰ্থাৎ ডলাৰৰ ওপৰত আমেৰিকাৰ নিয়ন্ত্ৰণ মানেই বিশ্ব অৰ্থনীতিত ডাঙৰ ক্ষমতা। কিন্তু চীনে ভাবিলে যদি আমেৰিকাৰ ছিষ্টেম ব্যৱহাৰ নকৰোঁ তেন্তে চীনে লাহে লাহে নিজৰ বিকল্প ছিষ্টেম গঢ়ি তুলিছিল। ইয়াৰ নাম CIIPS। এইটো ছুইফ্টৰ বিকল্প আছিল। চীন আৰু ইৰাণে নিজৰ মাজতে টকাৰ লেনদেন কৰিবলৈ আমেৰিকাৰ বেংক ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাছিল। লেনদেন চীনা মুদ্ৰা য়ানত হৈছিল। আমেৰিকাৰ কোনো নিয়ন্ত্ৰণ নাছিল, কোনো ডলাৰ নাছিল, কোনো আমেৰিকান বেংক নাছিল, কোনো পশ্চিমীয়া নজৰ দিব পৰা ব্যৱস্থা নাছিল। এতিয়া ভাবক, যদি এই খেলখন আমেৰিকাৰ নিয়মৰ বাহিৰ হয়, তেতিয়া আমেৰিকা কেনেকৈ নিয়ম প্ৰয়োগ কৰিব? এইটোৱে আমেৰিকাৰ বাবে ডাঙৰ সমস্যা হৈ উঠিল। ডাৰ্ক ফ্লীট, গোপন জাহাজৰ জগত। এতিয়া আহক আটাইতকৈ ৰহস্যময় অংশলৈ। বিশ্বৰ কিছুমান পুৰণি তেল টেংকাৰ আছে যিবোৰক ডাৰ্ক ফ্লীট বুলি কোৱা হয়। এই জাহাজসমূহৰ বাৰে বাৰে নাম সলনি কৰে, বিভিন্ন দেশৰ পতাকা ব্যৱহাৰ কৰে, GPS বন্ধ কৰি দিয়ে, নিজৰ অৱস্থান লুকুৱাই ৰাখে, ফলত ছেটেলাইট সঠিকভাৱে ট্ৰেক কৰিব নোৱাৰে। এই জাহাজবোৰে ইৰাণৰ তেল সাগৰৰ মাজত আন জাহাজলৈ ট্ৰেন্সফাৰ কৰে আৰু পিছত তেল আন কোনো দেশৰ নামত বিক্ৰী হয়। অৰ্থাৎ তেলটো আচলতে ক'ৰ পৰা আহিল সেয়া বুজা কঠিন হৈ পৰে। চীনে নিজৰ বীমা ব্যৱস্থা, নিজৰ বিমানবন্দৰ ব্যৱহাৰ কৰি এই জাহাজসমূহক সুৰক্ষা দিছিল। ফলত আমেৰিকাৰ নৌ অৱৰোধৰ স্বত্বেও তেলৰ বেপাৰ চলি আছিল। চীনে ইৰাণৰ বাবে ইমান ডাঙৰ ৰিস্ক কিয় ল'ব? কাৰণ এইটো কেৱল ইৰাণৰ কথা নহয়, এইটো চীনৰ নিজৰ ভৱিষ্যতৰ কথা। চীনে জানে যে ভৱিষ্যতে যদি আমেৰিকাৰ সৈতে টাইৱানক লৈ যুদ্ধ হয়, তেন্তে আমেৰিকাই চীনৰ শক্তি আমদানি বন্ধ কৰিবলৈ চেষ্টা কৰিব। বিশেষকৈ মালাক্কা ষ্ট্ৰেইট নামৰ সৰু সামুদ্ৰিক পথটো বন্ধ কৰি চীনৰ বহু তেল আমদানি বন্ধ হৈ যাব। সেয়ে চীনে আগতেই ইয়াৰ বিকল্প পথ বাছি থৈছিল। ইৰাণে সেই কৌশলৰ এটা ডাঙৰ অংশ আছিল। অৰ্থাৎ চীনে ইৰাণক সাহায্য কেৱল বন্ধুত্বৰ বাবে কৰা নাই, ই নিজৰ ভৱিষ্যতৰ সুৰক্ষাৰ বাবে কৰিছে। এই ঘটনাৰ পাছত ছৌদি আৰৱ আৰু UAEৰ দৰে দেশসমূহেও নিজক নতুনকৈ চিন্তা কৰিবলৈ আৰম্ভ কৰিলে। আগতে তেওঁলোকে ভাবিছিল যে আমেৰিকাৰ বিকল্প নাই, কিন্তু এতিয়া তেওঁলোকে দেখিছে যে চীনৰ নিজা বেংক ছিষ্টেম আছে, নিজৰ বাণিজ্য পথ আছে, নিজৰ বীমা ছিষ্টেম আছে আৰু আমেৰিকাৰ বাহিৰত এক নতুন অৰ্থনৈতিক জগত গঢ়ি উঠিছে। সেই বহু দেশে এতিয়া নিজৰ মুদ্ৰাত বেপাৰ কৰিবলৈ আৰম্ভ কৰিছে, ডলাৰৰ ওপৰত নিৰ্ভৰতা কমাইছে। লাহে লাহে ভাৰত আৰু চীনেও এনেকৈ বেপাৰ কৰিবলৈ আৰম্ভ কৰিছে। আমেৰিকাৰ আটাইতকৈ ডাঙৰ শক্তি কেৱল সেনাবাহিনী নহয়, তাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ল বিশ্ব আৰ্থিক ব্যৱস্থাৰ ওপৰত নিয়ন্ত্ৰণ। যদি দেশসমূহে ডলাৰৰ বাহিৰত ব্যৱসায় কৰে, যদি ছুইফ্টৰ বিকল্প সফল হয়, যদি নতুন বাণিজ্য পথ গঢ়ি উঠে, তেন্তে লাহে লাহে আমেৰিকাৰ অৰ্থনৈতিক শক্তি কমিব পাৰে। এইটো এটা দিনতে নহ'ব, কিন্তু পৰিৱৰ্তন আৰম্ভ হৈ গৈছে। ইতিহাসে কি কয়? বহু সাম্ৰাজ্য আছিল আগতে, ৰোমান সাম্ৰাজ্য, ব্ৰিটিছ সাম্ৰাজ্য, এই সকলোবোৰ এটা সময়ত
চিৰদিন থাকিব যেন লাগিছিল, কিন্তু সময়ৰ লগে লগে নতুন শক্তি উঠি আহিল, বাণিজ্য পথ সলনি হ'ল, অৰ্থনীতি সলনি হ'ল আৰু বিশ্বৰ শক্তি কেন্দ্ৰ সলনি হ'ল। আজিৰ পৃথিৱীতো হয়তো একেই ঘটনা ঘটিছে। এতিয়া প্ৰশ্নটো হ'ল, এইটো কি আমেৰিকাৰ শক্তি শেষ হোৱাৰ আৰম্ভণি হৈছে নেকি? কেৱল সময়ৰ পৰিৱৰ্তন নেকি? উত্তৰটো ভৱিষ্যতে পোৱা যাব, কিন্তু এটা কথা নিশ্চিত যে বিশ্ব লাহে লাহে এক নতুন যুগলৈ আগবাঢ়িছে। এনে এটা যুগ য'ত কেৱল এখন দেশৰে নিয়ন্ত্ৰণ নাথাকিব। ইয়াত ইৰাণ, চীনৰ দৰে কাহিনী হয়তো আৰু নতুন যুগৰ আৰম্ভণি কৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। আপুনি কি ভাবিছে? ভৱিষ্যতে ডলাৰৰ শক্তি কমিব নেকি? কমেণ্ট কৰি জনাব। চেনেলটো ছাবস্ক্ৰাইব কৰিব। বিশ্বৰ এনে ৰাজনীতিৰ কথা, অৰ্থনীতিৰ কথা সহজভাৱে জানিবলৈ আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।